মই বিহুকো ষ্ট্ৰজাৰ বিবৰুৱা গৈছোঁ যে আজিকালি মই যিটো টপিক লৈ আহিছোঁ এইটো ল'ৰা ছোৱালী যেতিয়া বিয়া কাৰণে উপযুক্ত পাত্ৰ পাত্ৰী যেতিয়া সন্ধান কৰে তেতিয়া কেতিয়াবা গণ লৈ তাহাঁতৰ সমস্যা আহে, কেতিয়াবা নাৰী ফুট লৈ সমস্যা আহে। যদি ছোৱালী যদি নৰগণ হৈ থাকে তেনেহ'লে তাহাঁতৰ অভিভাৱকে ৰাক্ষসগণৰ পালে এইটো সন্ধান পালে এইটো পঞ্চায়তে মানা কৰি দিয়ে। মোৰ কথা হৈছে ৰাক্ষসগণ হ'লেও নৰগণৰ লগত বিয়া দিব পাৰি, খালি আমি যৌতুকটো মিলাব লাগে। যৌতুকত আমাৰ অষ্টকোট বিচাৰ আছে, অষ্টকোট বিচাৰত এইটো জ্যোতিষশাস্ত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু অষ্টকোটত আমি 8টা কোট বিচাৰ কৰিব লাগে। যিটো কোট যেনেকৈ বৰ্ণকোট আৰু ৰাছা বৈশ্যকোট, তাৰপিছত তাৰাকোট, তাৰপিছত এই জনিকোট, গ্ৰহমৈত্ৰীকোট, তাৰপিছত গণকোট, ভকোট আৰু নাৰীকোট। এই 8টা কোটত আমি 36 নম্বৰ থাকে। 36 নম্বৰৰ ভিতৰত গণত মাত্ৰ 6 নম্বৰ থাকে। সেই 6 নম্বৰটো যদি আমি মাইনাছ কৰি দিওঁ তেনেহ'লে আমাৰ হাতত 30 নম্বৰ থাকে। এই 30 নম্বৰৰ পৰা যদি আমি যৌতুকত 18 নম্বৰ পাওঁ বা তাৰ পৰা যিমান অধিকৰ পৰা অধিকতৰ পালে আৰু যৌতুক মিলনত সেইটো আৰু শুভ হয়। সেইকাৰণে প্ৰথমে দেখিব লাগিব যে আমাৰ যৌতুক মিলনত কিমান সংখ্যা আহিছে। তাৰপিছত যৌতুক মিলি গ'লে এইটো আমি মাংগলিকৰ এটা বিশ্বাস কৰিব লাগে। যদি মাংগলিক দোষ সেই চক্ৰত নাথাকে, তাহাঁতৰ মাংগলিক দোষ নাথাকে, মাংগলিক দোষ নাথাকিলে আমি 18ৰ পৰা যিমানলৈ 19, 20, 24, 25 যিমানেই বৃদ্ধি পাব সিমানেই তাহাঁতৰ বিবাহৰ ইয়াৰ কাৰণে সুবিধা হ'ব আৰু শুভ হ'ব। এতিয়া যৌতুক মিলনৰ পাছত যেতিয়া আমি মাংগলিক বিচাৰ কৰিম, মাংগলিক বিচাৰত এইটো বেলেগ এটা এপিছডত মই আলোচনা কৰিম। আৰু এইটো মংগল ভিত্তিক কথা। মংগলৰ ওপৰত যিকোনো ছোৱালীৰ ক্ষেত্ৰত বিবাহ সুখৰ কাৰণে মংগল আৰু শুক্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। চক্ৰত যদি মংগল আৰু শুক্ৰৰ প্ৰভাৱ শুভ হয়, ভাল হয়, বলৱান হয়, তেনেহ'লে তাহাঁতৰ দাম্পত্য জীৱন সুখৰ হয়। আৰু নৰগণ ৰাক্ষসগণৰ মাজত যিটো মতানৈক্য আছে, মানুহৰ ভিতৰত ভয় এটা আছে, ভয়ৰ কোনো কাৰণ নাই। আমি 36ৰ মাজত যিটো গণৰ কাৰণে অকল 6 নম্বৰ যিটো থাকে 6 মাৰ্ক, এইটো যদি আমি 36ৰ পৰা মাইনাছ কৰি দি এইটো 30 ভিতৰত আমি 18 মিনিমাম 18 পাব লাগিব। তাৰ মেক্সিমাম আমি যিমান পাম সিমানেই ভাল হ'ব। তাৰপৰা তেনেকৈ গণত তেনেকৈ এটা আতংক আছে। তেনেকৈ বহুতে ভাবে যে নাৰীকোট এক নাৰীৰ বিয়া নহয়, কিন্তু এক নাৰীটো বিয়া দিব পাৰি। অকল নাৰীকোটৰ এইটো বিচাৰ কৰিব লাগিব। নাৰীকোট বিচাৰৰ কাৰণে এইটো নক্ষত্ৰ বেলেগ হ'ব লাগিব। একেই নাৰী হোৱা স্বত্বেও নক্ষত্ৰ যদি বেলেগ হয় দৰা কইনাৰ, তেনেহ'লে এক নাৰী হ'লেও আমাৰ কোনো সমস্যা নাথাকে। বা আমি একেই চৰণ যদি বেলেগ হয়, বেলেগ বেলেগ চৰণ হয়, তেনেহ'লেও আমি নাৰীক দোষ এইটো খণ্ডন হ'ব। তাৰপিছত নাৰীকো যদি খণ্ডন হয় তেনেহ'লে এক নাৰীতে আমি বিয়া দিব পাৰিম। তে মানুহৰ ওচৰত এইটো নিজৰ ওপৰত এইটো ভীতি কৰিব নালাগে, ভয় পাব নালাগে, ভয় কৰিব নালাগে। বহুতো ক্ষেত্ৰত দেখা গৈছে যে ল'ৰাৰ কাৰণে ছোৱালী পোৱা নাযায়, ছোৱালীৰ কাৰণে ল'ৰা বিচাৰি পোৱা নাযায়।
তাৰপিছত পোৱা হ'লতো সমস্যা আনিল, ছোৱালী নৰগন, একজনৰ ল'ৰাৰ লগত বিয়া দিব নোখোজে। সেইকাৰণে মই আজি এই কথাষাৰ কৈছোঁ যে আপোনালোকে বিচাৰ নকৰাকৈ যৌতুক নিমিলাকৈ আপোনালোকে পঞ্চায়তে এইটো মানা কৰি নিদিব। আজিকালি বিজ্ঞানৰ যুগ, বিজ্ঞান ভিত্তিক, চবেই জ্ঞানী মানুহ, কাজেই চবেই বুজি পায় বস্তুটো বাস্তৱ সত্যটো কি আছে। কাজেই নৰগন আৰু ৰাক্ষসগণৰ মাজত আগতো বিয়া হৈছে আৰু সুখেৰে শান্তিৰে তাহাঁতে ইয়া কৰি গৈছে, বৈবাহিক জীৱন পালন কৰি গৈছে সুখেৰে। তো এইখিনিতেই মই ক'ব খোজোঁ যে যেনেকৈ বহুতো ক্ষেত্ৰত কাৰো ক্ষেত্ৰত ল'ৰাৰ বৰ্ণ ছোৱালীৰ বৰ্ণতকৈ ডাঙৰ হ'ব লাগে, ছোৱালীৰ বৰ্ণ ডাঙৰ হ'লে বহুতে এইটোকো মানা কৰে, কিন্তু বৰ্ণতে এক নম্বৰ থাকে। যেনেকৈ বৈশ্যকোটত আমাৰ 2 নম্বৰ থাকে, তাৰাকোটত আমাৰ 3 নম্বৰ থাকে, জনিকোটত আমাৰ 4 নম্বৰ থাকে, গ্ৰহমৈত্ৰীত আমাৰ 5 নম্বৰ থাকে, গণকোটত আমাৰ 6 নম্বৰ থাকে, আৰু ভকুত বা ৰাশি আমি 7 নম্বৰ পাওঁ, 7 নম্বৰ থাকে, আৰু নাৰীকোটত আমাৰ 8 নম্বৰ থাকে। টোটাল আমি 36 পাওঁ। তাত 36 যেনে আগতে কৈছোঁ মই, 36ৰ পৰা যদি 19, 20, 24, 25, 27 এনেকৈ যাৰ যৌতুকত যিমানে আহে ইমানেই যিমান নম্বৰ বৃদ্ধি পাব, বেছিকৈ পাব, ইমানেই তাহাঁতৰ দাম্পত্য জীৱনৰ কাৰণে ভাল হ'ব। তাৰ পাছত যিটো চাবলগীয়া আছে এইটো হৈছে মাংগলিক। সেইটো আগতে কৈছোঁ, মাংগলিকৰ কাৰণে মই বেলেগ এদিন আলোচনা কৰিম। মাংগলিক সম্বন্ধীয় মানুহৰ ভুল ধাৰণা থাকিব পাৰে। মাংগলিক থাকিলেই যে পটককৈ আমি বেলেগ চাব লাগিব যে মাংগলিক দোষ থাকিলেই যে আমি মাংগলিক বুলি ডিক্লেয়াৰ দিব নালাগে। মাংগলিক চক্ৰত কটা গৈছে নে নাই, মাংগলিক সঁচাকৈয়ে গৈছে নে নাই, সেইটোও আমাৰ বিশ্বাস কৰিব লাগে। তো যেনেকৈ বৰ্ণৰ পৰা আমি কি বিচাৰ কৰোঁ? বৰ্ণৰ পৰা আমি মন মানসিকতাৰ বিচাৰ কৰোঁ। বৈশ্যকোটৰ পৰা আমি ভাল পোৱা প্ৰেম প্ৰীতি আৰু মতানৈক্য যেনেকৈ বিবাহ, এইটো আমি বৈশ্যকোটৰ পৰা বিচাৰ কৰোঁ। তাৰাকোটৰ পৰা আমি ভাগ্যভাৱ বিচাৰ কৰোঁ, আৰু জনিকোটৰ পৰা আমি আকৰ্ষণ এইটো বিচাৰ কৰোঁ, আৰু গ্ৰহমৈত্ৰীৰ পৰা আমি মিলা প্ৰীতি, এইটো পৰস্পৰৰ মাজত মিলা প্ৰীতি সেইটো বিচাৰ কৰোঁ, আৰু গণকোটৰ ধাৰাৰ যিটো এই মিলা প্ৰীতি সেইটো বিচাৰ কৰা হয়। নাৰীকোটৰ পৰা শৰীৰ স্বাস্থ্য, সন্তান আৰু আয়ু মৃত্যুৰো বিচাৰ কৰা হয়। সেইকাৰণে অকল গণৰ ওপৰত আমি ভিত্তি কৰি বা নাৰীকোটৰ ওপৰত ভিত্তি কৰি বিচাৰ নকৰাকৈ আমি যিকোনো সিদ্ধান্তত আমি যাব নোৱাৰি। সেইকাৰণে আপোনালোকৰ ওচৰত মোৰ এইটোৱেই কথা যে যদি দৰা কইনা এজনক পচন্দ কৰিছে আৰু ৰাক্ষসখন নৰগন গৈছে, এইটোত বাধা হৈ কিয় দিব নোৱাৰে? কাজেই সেইটো আপোনালোকে অভিজ্ঞ জ্যোতিষৰ ওচৰত লৈ গৈ আপোনালোকৰ সেই ভুল ভ্ৰান্তিটো ক্ষুদ্ৰ কৰি তাহাঁতৰ নৱজীৱনৰ আৰম্ভণিৰ কাৰণে আপোনালোকে আগবাঢ়িব পাৰে। এইখিনিতে আমি কথাটো সামৰণি মাৰিলোঁ।